অৰুণোদয় 3.0 বা যিসকল পুৰণা বেনিফিচিয়াৰী আছিল বা নতুন যিসকল বেনিফিচিয়াৰীয়ে ফৰ্ম ফিল আপ কৰি কিনে জমা দিছে সেইসকল মানুহে পইচা এই মাহত 14 তাৰিখে পইচাটো মানে দিয়া কথা আছিল। সেই পইচাটো কোন কোন মানুহে এই পইচাটো লাভ কৰিছে, তো যদি আপোনালোকে এই পইচাটো লাভ কৰিছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু যিসকল মানুহে এতিয়ালৈকে পইচাটো লাভ কৰা নাই সেইসকল মানুহে পইচাটো আপোনালোকে কেতিয়া লাভ কৰিব। তো এতিয়ালৈকে কোনো নতুন কিন্তু আপডেট অহা নাই, আহিলে মই আপোনালোকক ভিডিঅ' বনাই কিনে আপোনালোকক জনাই দিম। যিসকল পুৰণা বেনিফিচিয়াৰী আছিল সেই পুৰণা বেনিফিচিয়াৰী কিন্তু পইচাটো লাভ কৰিছে, কিন্তু নতুন বেনিফিচিয়াৰী যিসকলে ফৰ্ম ফিল আপ কৰি জমা দিছে সেইসকল মানুহে কিন্তু এতিয়ালৈকেও কিন্তু পইচাটো লাভ কৰা নাই। তো এতিয়ালৈকে কোনো ধৰণৰ নতুন আপডেট অহা নাই, আহিলে মই আপোনাক ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক জনাই দিম। যিসকল মানুহে ফৰ্ম নতুন কৰি এপ্লাই কৰিম বুলি ভাবি আছে সেইসকল মানুহে কিন্তু নতুন কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আপোনালোকৰ হাতত আৰু বেছি দিন নাই, কেইদিনমান আছে, কেইদিনৰ ভিতৰতে আপোনালোকে অৰুণোদয় 3.0 ৰ বাবে যিসকল মানুহে এতিয়ালৈকে আবেদন কৰিব পৰা নাই সেইসকল মানুহে কিন্তু নতুন কৰি আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে কেইদিনমান ৱেইট কৰক, ৱেইট কৰাৰ পাছতে আপোনালোকক কিন্তু গাঁৱত এটা গাঁও সভা অনুষ্ঠিত হ'ব। সেই গাঁও সভাখনত আপোনালোকৰ নাম অন্তৰ্ভুক্ত কৰি দিব। অন্তৰ্ভুক্ত কৰাৰ পাছত কিন্তু আপোনালোকে যিসকল মানুহে এতিয়ালৈকেও মানে অৰুণোদয় আঁচনিখন আবেদন কৰিব পৰা নাই সেইসকল মানুহেতো অৰুণোদয় আঁচনিখন পাবই। আৰু বহুত মানুহে কিন্তু ফৰ্ম ফিল আপ কৰি জমা দিছে, সেইসকল মানুহে কিন্তু অতি শীঘ্ৰে আপোনালোকে এই পইচাটো লাভ কৰিব পাৰিব। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে এইটো আপোনালোকে সকলোৱে শুনা পাইছে। তো যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সেইসকল মানুহেও এই গুৰুত্বপূৰ্ণ আপডেটবোৰ মানে জানিব পাৰে। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে লগ পাম।